हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে কলেজত 5th সেমিষ্টাৰৰ পৰীক্ষা দি আছিল তেওঁলোকৰ পৰা বহুত ধৰণৰ কমেন্ট আহিছে আমাৰ ওচৰলৈ আৰু তাৰ মাজত বহুতে এটা কথা কৈছা যে বহুতে বিভিন্ন কাৰণত তেওঁলোকৰ পিডিএফ ফাইল আপলোড কৰিব পৰা নাই এনসাৰ স্ক্ৰিপ্ট আপলোড কৰিব পৰা নাই তাৰ কাৰণে বহুত দুশ্চিন্তা হৈ আছে আৰু বহুতে কৈছে যে তেওঁলোকৰ ফাইল আপলোড হৈছে নে নাই তেওঁলোকে কনফাৰ্ম হ'ব পৰা নাই মই আগৰ ভিডিও বিলাকত কৈছিলো যে যেতিয়া তেওঁলোকৰ ফাইল আপলোড হৈ যায় তাৰ পিছত আকৌ যেতিয়া ট্ৰাই কৰা হ'ব তেতিয়া তেওঁলোকৰ ফাইল আৰু আপলোড নহব তেনেহলে বুজি পাব যে আগৰ ফাইলটো আপলোড হৈছে আৰু কিছুমানৰ এনেকুৱা অসুবিধা হৈছে যে তেওঁলোকে ফাইলটো সিলেক্ট কৰোতে ভুলতে বেলেগ এটা ফাইল সিলেক্ট হৈছে নাইবা কোৱেশ্চন পেপাৰটোৱে সিলেক্ট হৈছে নাইবা সিলেক্ট হোৱা নাই আপলোড দি দিছে বেলেগ কিবা গৈছে তেওঁলোকে ক'ব নোৱাৰে কিন্তু তেওঁলোকৰ যেটো এনসাৰ স্ক্ৰিপ্ট হেটো আপলোড হোৱা নাই এনেকুৱা সমস্যা হৈছে আৰু কিছুমানে কৈছে যে মোবাইলত প্ৰবলেম হৈছে তেওঁলোকৰ ফাইল আপলোড হোৱা নাই মোবাইলত ডাটা নাই বা মেমৰি কম আছে আৰু হেতু কাৰণে আপলোড কৰিব পৰা নাই আৰু কিছুমানৰ বিভিন্ন কাৰণত আপলোড হোৱা নাই কিন্তু মই আগৰ ভিডিও বিলাকত কৈছিলো যে যদি আপলোড নহয় তেনেহলে নিৰ্দিষ্ট 1 ঘণ্টা টাইমৰ ভিতৰত আপলোড কৰাৰ চেষ্টা কৰাৰ পাছত যদি আপলোড হোৱা নাই তেনেহলে হেইটো আপলোড যে হোৱা নাই তাৰ নিশ্চয় কিবা নহয় কিবা এটা মেসেজ আহিছে তেতিয়া হলে হেই মেসেজটো স্ক্ৰিনশট কৰি ৰাখিলে হেইটো প্ৰমাণ হিচাপে কলেজত জমা দিলে আৰু কলেজৰ যেটো হেল্পলাইন দিয়া হৈছে হেই হেল্পলাইনৰ লগত যোগাযোগ কৰি যিজন টিচাৰক দিয়া হৈছে এই টিচাৰৰ লগত যোগাযোগ কৰিব প্ৰিন্সিপালৰ লগত যোগাযোগ কৰি এই তোমাৰ ফাইলটো হেই কলেজৰ যেটো মেইল দিব মেইল নাম্বাৰ দিব হেই মেইলত যদি পঠোৱা হয় তেনেহলে হেই প্ৰুফটো সহ তেতিয়া হলে তোমাৰ এনসাৰ স্ক্ৰিপ্টটো ইভালুৱেচন হ'ব আৰু ইউনিভাৰ্সিটিয়ে কৈছে যদি তেনেকুৱা কোনো প্ৰুফ নাথাকে তেনেহলে ইউনিভাৰ্সিটিয়ে ইভালুৱেচন নকৰিব এনেকি কলেজৰ পৰাও হেটো প্ৰেৰণ কৰা নহব গুৱাহাটী ইউনিভাৰ্সিটিলৈ এই গোটেই অসুবিধা বিলাক হৈছে আৰু এই অসুবিধা বিলাকৰ মাজতে তোমালোকৰ পৰীক্ষা বিলাক শেষ হৈছে যিয়ে নহক এটো অনলাইন পৰীক্ষা ফাৰ্স্ট কাৰণে এই অসুবিধাবোৰ হৈছে এতিয়া মই সকলোকে এটা কথা ক'ব খুজিছো যে যি সকলে ফাইল আপলোড কৰিব পৰা নাই যি কোনো কাৰণতেই পাৰা নাই তেওঁলোকৰ হাতত প্ৰুফ আছে নাই হেতু কোনো কথা নাই তেওঁলোকে প্ৰিন্সিপালক গৈ যদি ৰিকুৱেষ্ট কৰে যে তেওঁলোকৰ এতিয়াও কিবা ব্যৱস্থা আছে নেকি গুৱাহাটী ইউনিভাৰ্সিটিৰ লগত যোগাযোগ কৰি যদি কিবা এটা উপায় উলিয়াব পাৰে তেনেহলে একমাত্ৰ হেইজন ব্যক্তিয়েই পাৰিব যিজন ব্যক্তি হেই তোমাৰ কলেজৰ প্ৰিন্সিপাল হয় গতিকে তেওঁৰ বাহিৰে আৰু কোনেও হেটো নোৱাৰিব আৰু মই খুবই দুখিত যে আমি ইয়াৰ পৰা এই ফিজিক্যাল কাম বিলাক কৰাটো সম্ভৱ নহয় আমি যিমান দূৰ পাৰো তোমালোকক উপদেশ দি আছো বা দিছো এতিয়া তোমালোকক মই যেটো কথা কম হেটো হৈছে যে পৰীক্ষা যেহেতু শেষ হৈছে আৰু হয়তো 2 দিনৰ ভিতৰত শেষ হ'ব গতিকে তোমালোকে পৰীক্ষাত কি কৰিলা কি নকৰিলা হেইটো লৈ দুশ্চিন্তা কৰি সময় নষ্ট কৰি লাভ নাই মন অশান্ত কৰি লাভ নাই এতিয়া তোমালোকৰ কাম হৈছে যে 6 সেমিষ্টাৰ আহি গৈছে তোমালোকৰ পৰীক্ষা বহুত পিছুৱাই গৈছে আৰু পিছুৱাই যোৱাৰ কাৰণে 6 সেমিষ্টাৰৰ সময় কমি গৈছে হেতু কাৰণে মই যেটো কথা তোমালোকক উপদেশ দিব খুজিছো তোমালোকে 6 সেমিষ্টাৰৰ যেটো কোৰ্স আছে হেই কোৰ্সটোৰ পৰাত লাগি যোৱা সময় নষ্ট নকৰি আৰু তোমালোকৰ যেটো পৰীক্ষাৰ ফাইল পঠিয়াব পৰা নাই বা পৰীক্ষা বেয়া হৈছে বা যিকোনো কাৰণত তোমালোকৰ ফাইল গুৱাহাটী ইউনিভাৰ্সিটিলৈ পঠাব পৰা নাই হেইটোৰ কাৰণে তোমালোকে দুশ্চিন্তা কৰিব নালাগে তোমালোকে 6 সেমিষ্টাৰত পৰীক্ষা দিলেও পিছত এই পেপাৰ বিলাক হয়তো ব্যাক পেপাৰ হিচাপে দিব পাৰিবা যি কেটা পেপাৰ দিশা হুকলমে হেকেটা পেপাৰ ৰিজাল্ট আহিলেও যেটো তুমি পঠাব পৰা নাই হেটো হয়তো ব্যাক হিচাপে দিয়াৰ সুবিধাটো পাবা গতিকে হেটোলৈ এতিয়া চিন্তা কৰি তুমি আকো উপায় কৰিব নোৱাৰিবা হেটো কাৰণে মই কৈছো যে তোমালোকে 6 সেমিষ্টাৰৰ যেহেতু সময় বহুত কমি আহিছে গতিকে 6 সেমিষ্টাৰৰ কাৰণে তোমালোকে প্ৰস্তুতি আৰম্ভ কৰি দিয়া সময় নষ্ট নকৰাকে আৰু যি সকল ফাৰ্স্ট আৰু থাৰ্ড সেমিষ্টাৰত পঢ়ি আছা পৰীক্ষাৰ কাৰণে অপেক্ষা কৰি আছা তোমালোকে বহুতে বাৰে বাৰে এটা কথা সুধি আছা যে তোমালোকৰ পৰীক্ষা কেতিয়া হ'বনে নহব অনলাইন হ'বনে অফলাইন হ'ব এইবোৰ কথা সুধি আছে ইয়াৰ আগতে মই এটা ভিডিও বনাই অৱশ্যে দিছো মোৰ কথাটো হৈছে যে ফাৰ্স্ট আৰু থাৰ্ড সেমিষ্টাৰৰ কোনো তেনেকুৱা খবৰ আহা নাই মই ইয়াৰ আগৰ ভিডিওটো দিয়াৰ পিছত মই আজিও খবৰ কৰিছো কোনো ধৰণৰ
মানে ভিত্তি থকা খবৰ আমি পোৱা নাই গতিকে ভিত্তিহীন খবৰ তোমালোকক দিব নোৱাৰো গতিকে এইটো কাৰণে তোমালোকে আৰু দুশ্চিন্তা কৰি সময় কটাব নালাগে তোমালোকৰ পঢ়াটো চলাই যোৱা পৰীক্ষা হলে হ'ব নহলে নাই কিন্তু তোমালোকৰ ফাৰ্স্ট বা থাৰ্ড সেমিস্টাৰৰ যেটো টাৰ্ম হেতু ইতিমধ্যে পাৰ হৈ গৈছে তোমালোকক আমি জনাম যিকোনো খবৰ আহিলে কিন্তু তোমালোকে পঢ়া শুনা বাদ দি এবিলাক লৈ চিন্তা কৰি থাকিব নালাগে যদি ইউনিভাৰ্সিটিৰ পৰা নিৰ্দিষ্ট কোনো খবৰ আহে তেনেহলে তোমালোকক আমি লগে লগে জনাম কিন্তু ইয়াৰ ভিতৰতে মই আৰু এটা কথা ক'ব খুজিছো কলেজৰ ল'ৰা ছোৱালী সকলৰ কাৰণে মই যিমানখিনি পাৰো তোমালোকৰ লগত থাকিম আৰু তোমালোকক হেল্প কৰিম পৰীক্ষা সম্পৰ্কে খবৰ বাতৰি জনাই থাকিম আৰু তাৰ লগে লগে দুই চাৰিটা প্ৰয়োজনীয় এডভান্স যিবিলাকে বিষয় আছে বিশেষকৈ ইংৰাজীত সেই সম্পৰ্কে তোমালোকক মই কিছু কিছু জনাই থাকিম আশা কৰো তোমালোকে আমাৰ চেনেলটো চাই থাকিবা আজিলৈকে এইখিনিয়ে ধন্যবাদ